যমুনাপাৰ মৌজা ৱফং ৰংকেৰ পূজাস্থলীত ৱাইচংছেৰ সংথমৰ প্ৰতিমূৰ্তি পৰিষদৰ সদস্য তুলিৰাম ৰংখাঙৰ দ্বাৰা উদ্বোধন। কাৰ্বি আংলঙৰ উন্নতিৰ হকে কাম কৰি যাব এই প্ৰতিশ্ৰুতি প্ৰদান নতুন উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ। সাংবাদিকৰে আন্তৰিক আলাপত এইদৰে সদৰি কৰে উপায়ুক্তগৰাকীয়ে। ডিমাপুৰ নাগৰীজানত নিৰুদ্দেশ হোৱা 3 শিশু ডিফু ৰেলৱে ষ্টেচনত উদ্ধাৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ডিফু মাঞ্জা পথৰ 5 মাইলত অৱস্থিত ৱাইচং আকলামত ৱাইচং চেৰ সংথম প্ৰতিমূৰ্তি শুকুৰবাৰে উদ্বোধন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংখাঙে। ডিফু মাঞ্জা পথৰ সমীপত ৱাইচং আকলামত নৱনিৰ্মিত ৱাইচং চেৰ সংথম প্ৰতিমূৰ্তি উদ্বোধন কৰিলে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে। কাৰ্বি জাতীয় সমাজ উত্তৰণৰ নায়ক বীৰ ৱাইচঙৰ প্ৰতিমূৰ্তি এইদৰে আজি উদ্বোধন হোৱাত বীৰ পুৰুষলৈ গভীৰ সন্মান প্ৰদৰ্শন কৰে পৰিষদীয় চৰকাৰ তথা সমগ্ৰ কাৰ্বি জাতিয়ে। বীৰগৰাকী প্ৰতিমূৰ্তি উদ্বোধনৰ পিছতে যমুনাপাৰ মৌজাৰ ৱাফং ৰংকেৰ কমিটিৰ সভাপতি শুক্লেশ্বৰ বেৰ পৌৰোহিত্যত ৱাইচং আকলামত অনুষ্ঠিত কৰা কমিটিৰ সাধাৰণ সম্পাদক লৰেন্স তেৰণে যোগদান কৰা অতিথিসকলৰ পৰিচয় কৰাই দিয়ে। সভাত উদ্বোধন তুলিৰাম ৰংখাঙে মুখ্য অতিথি কাৰ্যবাহী সদস্য ক্ৰমে ৰূপ সিং তেৰণ, নিমন্ত্ৰিত অতিথি অমৰ সিং টিছো, ৰতন তেৰণ, প্ৰদীপ ৰংপি প্ৰমুখ ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে মুখ্য অতিথিৰ ভাষণত ৱাফং ৰংকেৰ পূজাস্থলীত আৰু বহুতো উন্নয়নৰ কাম কাজ কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য বীৰ তথা দেশপ্ৰেমী পিয়ৰ ৱাইচঙৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত যাৱতীয় ব্যয় লুম্বাজং ভিডিচি অধ্যক্ষ লৰেন্স ৰংখাঙে আগবঢ়ায়। তোমাকে হাৱা ৰংকেৰ পুঁজি জাজি লাচি ৰংকেৰ দাবাঙে ৱেফং লাবে নিকান ভপেন আনিছি লাচি নিকান ভপেন এফং আছো ৱেফং ৰংকেৰ আছো ৱেফং ৰংকেৰ পেনাবলো নানো তুমদা আৰংকেৰ জিকে দিলে কার্যুলং বে নিঙ্গারং পিকলো লাসি লাসো ৱেফংকেৰ আলংলি লাসো পিজা দাবাং ফু ভান্দানিলি চিৰি থকসিরা আজি টিম alang pada nili niya ko menjoro partik lo lason rara pagi piepot kangpu alui sarpo sartudira mahang sarwang lo la penitu ka chopalu hi an wang lo karbiang lo autonomous council em peng cheng lo MEC tum wang lo la pen alang li hin pen mate karbiang lo autonomous council hin pen la da ka hawar paching thurji phan mate bo ponong kera dim lo paching thurji phan to war pen ge cheng lo mate phesari non mate da ilitum pai song nangji la sila daga ilitum wai song a kumlin long kerai kom ji phan make kai ke da ke padu wer ji phan mo phi phan si tame alang li hin pen ame kemisen awar sai ki pg phan si bang pen meeting long tame lamchak chi pi lo omor sing tiso mate ilitum karbiang long autonomous council phan memorana ki pido la si hola tumbu tame ilitum ha prabjin pen da na pa survey po pusi pulo to war putame ilitum da ke bang la da anang le ro tame ni to war ta ave dolong ta ave la si la solong pusi tame ilitung karbiang autonomous council ai CM ben masi alang lihin ben masi prabjin ben hai asai pa chun po busi ningje lo kardo মংগল ইংহি ৰিপৰ্ট কাপ নিউজ। কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হ'ল যেতিয়া কাৰ্বি আংলঙৰে মানুহ কাৰ্বি আংলঙত জিলা উন্নয়নৰ হকে কাম কৰি যাব। এই বক্তব্য কাৰ্বি আংলঙৰ নতুন উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ। ডিফু চৰকাৰী আৱৰ্ত ভৱনত সাংবাদিক ছাত্ৰ সংগঠন তথা কেইবাটাও সামাজিক সংগঠনেৰে হোৱা আন্তৰিক আলাপত এইদৰে বক্তব্য আগবঢ়ায় উপায়ুক্তগৰাকীয়ে। উল্লেখযোগ্য যে শুক্ৰবাৰে ডিফু আৱৰ্ত ভৱনত বিয়লি 3 বজাত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত প্ৰথমে উপায়ুক্তগৰাকীয়ে নিজৰ পৰিচয় দাঙি ধৰাৰ পিছত সভাত উপস্থিত আটায়ে নিজৰ পৰিচয় নিজে দাঙি ধৰে। পৰিচয় পৰ্ব শেষ হোৱাৰ পিছতে প্ৰায় এঘণ্টাজোৰা আলোচনাত জিলাখনৰ বিভিন্ন জ্বলন্ত সমস্যা সমাজৰ সমস্যাসমূহ ওপৰত আলোচনা কৰাৰ সময়ত কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাৰ সমস্যাসমূহ প্ৰধানকৈ ঠাই পায়। অৱশ্যে আজি এই অনুষ্ঠানত সাংবাদিকৰে লগতে ছাত্ৰ সংগঠনকে ধৰি সমাজক সংগঠনেও উপস্থিত থাকে। অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ।
ডিমাপুৰৰ নাগৰিকজনত নিৰ্দেশ হোৱা 3 শিশু বৃহস্পতিবাৰে সন্ধিয়া উদ্ধাৰ ডিফু ৰেলৱে ষ্টেচনত। চিনিউটি শিশুকে ডিফু ৰেলৱে ষ্টেচনত বহি থকা অৱস্থাত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে। কিন্তু কেনেকৈ তেওঁলোকে ডিফু ষ্টেচন আহি ওলাল অথবা এয়া অপহৰণ কাণ্ড হ'ব পাৰে নেকি নতুবা দুষ্ট অভিসন্ধি হোৱা কোনোবা লোক বা দল জড়িত নেকি ইত্যাদি ধৰণৰ কথা ৰেলৱে আৰক্ষী নীৰৱ। চাও আহক এই সন্দৰ্ভত কাট নিউজ ষ্টাফ ৰিপৰ্টাৰৰ বিশেষ ৰিপৰ্ট। लेके गया तो अभी जस्ट हम बीजी का साइड लेने जा रहा था तो ये तीनों उधर वेटिंग में बैठा हुआ था। तो ये प्लेटफॉर्म नंबर 1 में तो हमको तो फोटो दिया था तो ये लड़का जो है इसका फोटो हम पहचान लिया। तो ये तीनों को हम वहाँ से उठा के ऑफिस में लेके आया। तो हम दिमापुर में भी कॉल किया क्योंकि वो लोग दिमापुर में कंप्लेन किया था। तो उसके बाद ये लोग आगे लोग भी आप लोग को रिपोर्ट करके आया। तो हम सर को भी रिपोर्ट किया कि ऐसा 2 लड़की और 1 लड़का रिकवरी किया है। लोग घर से कल 3 बजे करीब से घर से भागा हुआ है। हमको मिला है ये लोग कंप्लेन के इसलिए मिला है वो क्या बोला है सब। ডিফু ৰেলৱে আৰক্ষী বিষয়াৰ মতে এয়া কোনো অপহৰণ কাণ্ডৰ লগত জড়িত নহয়। চাওক এই মৰম লগা 3টি শিশু 2টি ছোৱালী আৰু 1টি ল'ৰা। এগৰাকী নাগৰিকজনৰ অধিবাসী বিকাত সুনীৰ কন্যা লিবিকা সুনী বয়স 12। আনগৰাকী নাগৰিকজনৰ অধিবাসী নাগৰিকজনৰ আচংলা বয়স 13 আৰু 1টি ল'ৰা নাগৰিকজনৰে ৰুবি হুছেইনৰ পুত্ৰ ৰচিদুল বুলি আৰক্ষীয়ে ব্যক্ত কৰে। ডিফু ৰেলৱে আৰক্ষীৰ মতে তেওঁলোক গুৱাহাটীলৈ যাবলৈ ওলাইছিল কিন্তু কিয় আহি এওঁলোক এইদৰে ডিফু ৰেলৱে ষ্টেচনত বহি থাকিবলগীয়া হ'ল। ডিমাপুৰৰ পৰাও ট্ৰেইনত উঠি গুৱাহাটীলৈ বুলি যাব পাৰিলেহেঁতেন। যি কি নহওক এই 3টি মৰম লগা শিশু নিখুঁতভাৱে আজি প্ৰায় 7:30 বজাত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু তেওঁলোকক ডিমাপুৰৰ আৰক্ষীৰ হাতত চমজাই দিব। যিহেতু এই 3টি শিশুৰ নিৰুদ্দেশৰ এজাহাৰ দিয়া আছে। সিদিনা ৰেলৱে আৰক্ষীৰ ভাষ্যমতে এজাহাৰৰ ভিত্তিত উদ্ধাৰ হোৱা 3টিক লৈ যোৱাৰ কথা ইতিমধ্যে ডিমাপুৰ আৰক্ষীক খবৰ দিয়া হৈছে। কাট নিউজৰ আগত পৰিয়াল আত্মীয় দিয়া ভাষ্যমতে শিশু 3টি বুধবাৰে বিয়লি 3 বজাতে ঘৰৰ পৰা নিখোজ হৈছিল। বুধবাৰৰ পৰা নিখোজ হোৱা 3টি শিশু গোটেই নিশাটো ক'ত কটালে আৰু কেনেকৈ ডিফু ষ্টেচন আহি পালে বা গুৱাহাটীলৈ কেনেকৈ কাৰ নিৰ্দেশত গুৱাহাটীলৈ যাবলৈ ওলাইছে সেয়া সকলো এক সাঁথৰ হৈ থাকিল। হয়তো ইয়াৰ আঁৰত জড়িত থাকিব পাৰে ৰহস্য কি সেয়া সময়তেহে হ'ব লক্ষণীয়। পংকজ ডেকা অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ। এইবাৰ হেকাৰৰ চিকাৰ হ'ল এজন শিক্ষক। মোবাইলত SMS অহাৰ পিছতে গম পালে কোনোবাই লুটি নিলে তেওঁৰ বেংকৰ ধন। ক'ত এই ঘটনা সংঘটিত হৈছে চাওঁ আহক। কাৰ্বি আংলং জিলাৰ এজন কৃতি শিক্ষক নাম হৰেন্দ্ৰ ফুকন কৰ্মৰত হাৰাঘাট নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত 5 মাৰ্চত তেখেতৰ ব্যক্তিগত মোবাইলত আহে দুটাকৈ য'ত তেওঁৰ বেংক একাউণ্টৰ পৰা 5,000 টকা উইথড্ৰ কৰাৰ কথা স্পষ্টকৈ উল্লেখ আছে। কিন্তু লক্ষণীয় কথা যে 26 ফেব্ৰুৱাৰীৰ পিছত তেওঁ নিজৰ একাউণ্টত কোনো ধৰণৰ লেনদেন কৰা নাছিল। লগে লগে তেওঁ ভাৰতীয় ষ্টেট বেংক হাৰাঘাট শাখালৈ যায় আৰু তাত গৈ নিজৰ পাছবুক মিনি ষ্টেটমেণ্ট উলিয়াই দেখে সেই একেটা দিনতে তেওঁৰ একাউণ্টৰ পৰা 5,000 4বাৰ উইথড্ৰ কৰা হৈছে আৰু এই সমস্ত টকা উঠাই নিয়া হৈছে সীমান্তৱৰ্তী ভাৰতীয় ষ্টেট বেংকৰ ATMৰ পৰা। কিন্তু কেনেকৈ সম্ভৱ হ'ল? ATM কাৰ্ড অবিহনে কিদৰে সম্ভৱ হ'ল তাকে লৈ এতিয়া আশ্চৰ্য প্ৰকাশ কৰিছে শিক্ষক হৰেন্দ্ৰ ফুকনে। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे ইয়াতে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ
উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হামৰেন চহৰৰ বাবে অশনি সংকেত চহৰৰ অন্তৰ্গত উমটেলি উমৰেন্টি আৰু আমবিনং নৈ আগন্তুক বাৰিষা কালত বুঢ়াই পেলোৱাৰ আশংকাত এতিয়াৰে পৰা ভয়ত কম্পমান হৈছে অধিকাংশ চহৰবাসী নিৰ্মীয়মান এনএচি পথ এতিয়াও একেদৰে অৰ্ধসমাপ্তি অৱস্থাত পেলাই থৈ দিয়াৰ বাবে এই আশংকা অধিক ঘনীভূত হৈছে চহৰৰ লোক এবাৰ হাপে খুটিলে কেঁচুলৈকে ভয় কোৱাৰ দৰে যোৱাটো বছৰৰ বাৰিষাত সঘনাই হোৱা বানপানীৰ ফলত হোৱা দুৰ্দশাৰ কথা এতিয়াও পাহৰিব পৰা নাই হামৰেন চহৰবাসীয়ে আজিৰ তাৰিখলৈকে অৰ্ধসমাপ্তি হৈ পৰি থকা এনএচি পথৰ অৱস্থা একেদৰে চৰকাৰে পেলাই থৈছে আনফালে যোৱাটো বাৰিষাৰ বানত হোৱা যতনা আৰু হাহাকাৰে বেয়া সপোনৰ দৰে এতিয়াৰ পৰা খেদিব ধৰিছে চহৰবাসীক এনএচি পথৰ দলং নিৰ্মাণৰ বাবে উপপথ নিৰ্মাণ কৰি অস্থায়ীভাৱে যাতায়াতৰ সুবিধা কৰি দিয়া হৈছিল কিন্তু দলং নিৰ্মাণত নিৰ্মাণকাৰী কোম্পানীৰ গাফিলতি আৰু ৰাজ্য তথা কাৰ্বি পৰিষদীয় চৰকাৰৰ উদাসীনতাৰ বাবে আজি কুপতি পূৰ্বতে যি অৱস্থাত এৰি দিয়া হৈছিল সেই একেই অৱস্থাতে পৰি আছে যোৱাটো বাৰিষাত পথৰ মাজত দিয়া কালভাৰ্টেৰে যথেষ্ট পানী বৈ ওলাই যাব নোৱাৰাৰ বাবে পথেৰে বাগৰি চহৰৰ দাঁতিৰ বৃহত্তৰ অংশ প্লাবিত কৰে আৰু জনজীৱন গোটেই বাৰিষাত তেতিয়া হৈ পৰে দুৰ্বিষহ 2017 চনত পথটিৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী তুলি কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ নেতাসকলৰ নেতৃত্বত প্ৰতিবাদ সমদল বন্ধ আহ্বান আদি দিয়া হ'ল তেওঁ গা নলৰিল ৰাজ্য তথা জিলা পৰিষদীয় চৰকাৰখন দল সংগঠনৰ প্ৰতিবাদৰ প্ৰকোপত যেনিবা বিগত বছৰটোত বাঘ কেইডালমান পুতি মাটি অলপ চলপ পুৰা কৰাত দেখুৱালে কিন্তু মূৰকত তাকো এৰি দিয়া হ'ল হেহে অহা বাৰিষাত শোচনীয় পথটিৰ ওপৰত যাবলগীয়া ঘটনাৰ কথা চিন্তা কৰিয়ে বুকু কপি উঠিছে চহৰবাসী কাৰ্বি আংলং উন্নয়নৰ ঢাকঢোল বজাই ভাল পোৱা তুলিৰাম ৰংহাং নেতৃত্বাধীনৰ পৰিষদীয় চৰকাৰে এই ক্ষেত্ৰত একো কৰণীয় বা দায়িত্ব পালন কৰিবলগীয়া নাই নেকি হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাৰ্ড নিউজ নাগালেণ্ড আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত প্ৰায় হৈ অহা উত্তপ্ত পৰিস্থিতিক লৈ কাৰ্বি আংলং জিলা বন বিভাগ আৰু জিলা আৰক্ষী প্ৰশাসনে এক নতুন নীতি ৰূপায়ণ কৰিবলৈ ওলাইছে এই নীতিৰে হয়তো নগা আগ্ৰাসনক মাজে সময়ে হোৱা উত্তপ্ত পৰিস্থিতিক লাঘৱ কৰি কিছু পৰিমাণে হ'লেও শান্তিৰ বাতাবৰণ অব্যাহত থকাৰ দৰে কাৰ্বি আংলঙৰ ভূমিক সুৰক্ষা কৰিবলৈ পৰা যাব এনে এক প্ৰয়াসকে কৰিবলৈ ওলাইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগ আৰু জিলা আৰক্ষী প্ৰশাসনে সেইমতে কাৰ্বি পৰিষদৰ উদ্যোগত ধনখিৰি পৰিষদ সমষ্টি এলেকাৰ দুটা স্থানত জিলা বন বিভাগ পশ্চিম সংমণ্ডলৰ অধীনত দুটাকৈ নতুন বিট কাৰ্যালয় টেংৰালাংছুত এখন বিট কাৰ্যালয় লগতে ষোল্লটা পিলাৰ আই বাৰিক খাচিৰাম আৰু ৰঙাপাহাৰৰ মাজত বিট কাৰ্যালয় সজোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি এই প্ৰস্তাৱিত স্থানসমূহ পৰিদৰ্শনৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক জিলা থানাৰ আৰক্ষী বিষয়া কৰকাপ্তানী বিভাগৰ অভিযন্তা হাতী সুৰক্ষা কৰ্মীকে ধৰি এটা বিৰাল দল এটা উপস্থিত হয় এই কাৰ্য বাস্তৱ ৰূপায়ণ হোৱাৰ পিছত আশা কৰা মতে সীমান্ত অঞ্চল সুস্থ বাতাবৰণ গঢ়ি উঠাৰ লগে লগে আৰু নগা আগ্ৰাসন বন্ধ হয় নে নহয় সেয়া অনাগত সময়তে পৰিলক্ষিত হ'ব
সমগ্ৰ বিশ্বই পালন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ উদ্যোগতো ডিফুৰ নিহাংলাংছত উলহ-মালহেৰে উদযাপন কৰা হয় 107তম আন্তৰ্জাতিক নাৰী দিৱস। কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং টেৰনপি পৌৰোহিত্যত অনুষ্ঠিত সভাত ডিফু NMM প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত দায়িত্ব অধ্যক্ষা দেৱজানী ৰংপিপিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদিকা আলিছ টেৰনপি, কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ সম্পাদিকা পেচিলা চাংমা, সম্পাদিকা জোনাকী টেৰনপি, ডিফু NMM মৰ পৰা মীৰাৱতী দেৱী, হেমচন্দ্ৰ টেৰন, তনু হাকজাৰা প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে। জিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং টেৰনপিয়ে সকলো মহিলাকে স্বাৱলম্বী হোৱাৰ আহ্বান জনায়। উল্লেখ্য যে সভাত 2 শতাধিক মহিলাই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন অনুষ্ঠানত যোগদান কৰে। নীলিতুম পিনি পাদুপনলো মেডিকেল যেহেতু ডিপু জয়েন্ট ডাইৰেক্টৰ অলং দাম্পেন নীলিতুম আলাদা লো চুপি দামসি আলাংলিতুম আহিন পেন লাদা স্টাফ নাংচি তয়দুনলো লাসি পিনি আলাংলিতুম স্টাফ এন্ড সামে বাংপ্লি নাংচে তংদুন লাসি লা বাংসো বাংপ্লি নাংকাচে তং along pen same alanglitum ladak rat al phan alanglitum phan koson pensi kiso pen kachipajok thejima lahai amokha same alanglitum pen phan pin khat ponlo lasila so teng sinilitum pini la bangso program along ke nilitum la bangso pete bang parovini apan sinilitum thikponlo lase ako nilitum la sonsi pini penceng pondera pilo pulotangte ako nilitum along kapre along same la bangso program deng konto kusi nilitum la bangso mailong pini chiparai poniglo হামৰেন মহিলা সমিতিৰ উদ্যোগত হামৰেনতো যোৱাকালি উলহ-মালহেৰে উদযাপন কৰা হয় 107তম আন্তৰ্জাতিক নাৰী দিৱস। হামৰেন মাল্টি ইউটিলিটি বিল্ডিঙৰ উদযাপন কৰা নাৰী দিৱস অনুষ্ঠানত ধৰ্ম ৰাজনীতি সংকীৰ্ণতাক দলিয়াই মহিলাসকলে একত্ৰিতে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস। দিনজোৰা কাৰ্যসূচীৰে উদযাপিত অনুষ্ঠানত পুৱা 9 বজাত হামৰেন জিলা মহিলা সমিতিৰ সভানেত্ৰী ইন্দিৰা টকবিপিয়ে সমিতিৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনত সহযোগ কৰে সম্পাদিকা ৰেণু টিছপিয়ে। তাৰ পিছত মহিলাসকলৰ মাজত বিভিন্ন খেলা-ধূলা অনুষ্ঠিত কৰা হয়। খেলা-ধূলাৰ লগতে মহিলাসকলৰ মাজত পৰম্পৰাগত সাজ-পোছাকৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাসমূহৰ অন্তত অনুষ্ঠিত সভাত সমগ্ৰ বিশ্বই পালন কৰা এই আন্তৰ্জাতিক নাৰী দিৱসৰ ওপৰত ভাষণ দাঙি ধৰাৰ লগতে মহিলাসকলেও নিজৰ অধিকাৰৰ লগতে মহিলা সবলীকৰণৰ ওপৰত নাৰী নেত্ৰীসকলে ভাষণ আগবঢ়ায়। উল্লেখ্য আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত হামৰেনৰ বিভিন্ন জাতি জনজাতিৰ মহিলাসকলে ভাগ লোৱাটো আছিল এক তাৎপৰ্যপূৰ্ণ দিশ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।